নমস্কাৰ ভ্ৰাম্যমাণৰ শিবিৰে নামৰ এক বিশেষ আৰু বৰ্ণিল অনুষ্ঠানলৈ মই বিশ্বজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আকৌ আহি পালেহি থিয়েটাৰৰ বসন্ত। সকলোৰে মন এতিয়া উন্মনা অশান্ত আৰু বিগত বৰ্ষসমূহৰ দৰে এইবাৰো যুদ্ধং দেহী তৎপৰতাৰে সাজু হৈছে অসমৰ নাট্য জগতৰ অন্যতম এটি শ্ৰেষ্ঠ নাট্য দল আবাহন থিয়েটাৰ। আৰু ইতিমধ্যে প্ৰত্যেকগৰাকী নাট্য যোদ্ধা, প্ৰত্যেকগৰাকী নাট্যশিল্পী সাজু হৈ উঠিছে কঁকালত টঙালি বান্ধি। কিদৰে সাজু হৈছে এইসকল নাট্যশিল্পী আমি আপোনালোকক জনাম, কিন্তু তাৰ প্ৰাক মুহূৰ্তত এইবাৰ আবাহন থিয়েটাৰে মঞ্চস্থ কৰিব লগা মই মাৰ ছোৱালী নামৰ নাটকখনৰ এটা গীতে তুমুল চৰ্চা লাভ কৰিছে। আহক সেই গীতটোৰ কিছু দৃশ্যাংশ আমি প্ৰথমে চাই লওঁ। গানেতি গোৱানা হাত মোলাই দিয়ানা বিচাৰিয়ালি দিয়ানা মই শুব পৰা নাই মা বুকুখন বিষাইছে মা গানেতি গোৱানা আৰু সেই গীতটিৰ দৃশ্যাংশই কথা কৈছে, তেওঁ এটা আভাস দিছে যে নাটকখন কিমান দুৰ্দান্ত হ'ব পাৰে। আৰু এটা বলিষ্ঠ চৰিত্ৰত নাম ভূমিকাত অভিনয় কৰিছে অসমৰ নাট্য জগতৰ এগৰাকী অপ্ৰতিদ্বন্দ্বী অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে। আমাৰ মাজত উপস্থিত আছে প্ৰস্তুতি পৰাশৰ। আমি স্বাগতম জনাইছোঁ এই বিশেষ আৰু বৰ্ণিল অনুষ্ঠানৰ মাজলৈ। মা কালীৰ উন্মাদনা শেষ হোৱাই নাই, তাৰ পাছত দেখা গৈছে তিনিটা ভিন্ন ৰূপত সাজু হৈ উঠিছে প্ৰস্তুতি পৰাশৰ। এইবাৰ কি ৰূপত দেখা পোৱা যাব প্ৰস্তুতি পৰাশৰক? এইবাৰ তিনিখন নাটকত চাৰিটা ৰূপত। মা কালীৰ পিছত এইবাৰ অতি চেঞ্চিটিভ, অতি মৰম লগা, বুকুখন খুন্দিয়াই যোৱা এটা চৰিত্ৰ ৰূপায়ণ কৰিবলৈ সুবিধা পাইছোঁ মই মাৰ ছোৱালী নাটকখনত। লভিতা পিছফালে আছেই লভিতা থিয় হৈ। তাই হৈছে এজনী অতি বিশেষভাৱে সক্ষম এজনী ছোৱালী, অৰ্টিষ্টিক চাইল্ড যাক কোৱা যায়। তেওঁলোকৰ আচলতে নিজৰ এখন জগত থাকে, নিজৰ এখন পৃথিৱী থাকে। সেইখন পৃথিৱীত তেওঁলোকৰ মনৰ ভিতৰত, বুকুৰ ভিতৰত কোনবোৰ আশা পুহি ৰাখে, কি ভাৱ পুহি ৰাখে আমি কোনেও বুজি নাপাওঁ, বা কোনো সক্ষম মানুহে কেতিয়াও বুজিবলৈ চেষ্টা নকৰোঁ। সেয়াই হৈছে নাটকখনৰ কাহিনী ভাগ, যে তেনেকুৱা এজনী ছোৱালীৰ সম্পূৰ্ণ অধিকাৰ আছে সমাজত আত্মসন্মান সহকাৰে জীয়াই থকাৰ। কেতিয়াবা এনেকুৱা হয়, তেনেকুৱা এটি সন্তান আমাৰ জীৱনলৈ আহিলে আমি সেই সন্তানটি জীয়াই থকাতকৈ আমি ভাবোঁ যে সেই সন্তানটি নাইকিয়া হৈ যাওক, ভগৱানে তাইক লৈ যাওক। কিন্তু আচলতে নহয়, পৃথিৱীলৈ যেতিয়া আহিছে সেই তেনেকুৱা ধৰণৰ সন্তানৰ কিন্তু সমানে জীয়াই থকাৰ অধিকাৰ থাকে। আৰু সেই অধিকাৰখিনি, সেই সন্মানখিনি দিব লাগিব মাক দেউতাকে, সেই সন্মানখিনি দিব লাগিব সেই সন্তানটিৰ চাৰিওদিশত থকা সক্ষম মানুহখিনিয়ে। আমাৰ কথাই সেইখিনি মই মাৰ ছোৱালীৰ। তাৰ লগতে আছে যমজ ভগ্নী যিহেতু লভিতাৰ লগত আছে কবিতা চৌধুৰী। আজি এই কবিতা চৌধুৰীৰ ৰূপত মই আহিছোঁ। তাৰ লগত আছে ভাৰতৰ বুলি ক'লেও ভুল কোৱা হ'ব, আচলতে গোটেই পৃথিৱীৰে নাৰী শক্তিক ৰিপ্ৰেজেণ্ট কৰা এটা অতি ষ্ট্ৰং নাম মেৰী কম, যিটো সময়ত এগৰাকী মহিলাই মাতৃত্ব লাভ কৰাৰ পাছত এগৰাকী মহিলাই সদায় নিজক হেৰুৱাই পেলায়, নিজক এৰি দিয়ে যে এতিয়া আৰু মোৰ কৰিবলগীয়া একো নাই, আৰু বিশেষকৈ তেনেকুৱা এটা শৈলীত চাগে মোৰ কৰিবলগীয়া একো নাই। কিন্তু সেইখিনি সময়ত সেই নামটোৱে, সেই সত্তাটোৱে পুনৰবাৰ এখন যুদ্ধ জয় কৰি আহিছে।
আমালৈ এটা গৌৰৱ কঢ়িয়াই লৈ আহিছে এটা নহয় আচলতে কেইবাটাও গৌৰৱ কঢ়িয়াই লৈ আহিছে এটা ডাঙৰ ইনস্পিৰেশ্যন প্ৰত্যেকগৰাকী নাৰীৰ কাৰণে মেৰী কম আৰু মই সাংঘাতিক গৌৰৱ অনুভৱ কৰিছোঁ যে এই মেৰী কম চৰিত্ৰটিৰ কাৰণে অভিজিত ভট্টাচাৰ্যই মোক চুজ কৰিলে মোক চইচ কৰিলে আৰু এটা এগৰাকী জীৱন্ত মানুহক মঞ্চত ৰিপ্ৰেজেণ্ট কৰিবলৈ যোৱাটো আচলতে দুঃসাধ্য সাধন কৰাৰ নিচিনা কথা আমি আবাহনৰ পৰিয়ালবৃন্দই সাংঘাতিক মানে সষ্টম হৈছোঁ আমি প্ৰত্যেকেই খুব নিয়াৰিকৈ খুব চিজিলকৈ যাতে আমি নাটকখন উপস্থাপন কৰিব পাৰোঁ তাৰ চেষ্টাত আছোঁ আমাৰ চিত্ৰনাট্য স্ক্ৰিপ্টটো আহি পাইছেহি স্ক্ৰিপ্টটো পঢ়িছোঁ বৰ সুন্দৰ হৈছে আৰু তাৰ লগত আছে আমাৰ সাম্ৰাজ্ঞী ৩ নম্বৰ নাটকখন সাম্ৰাজ্ঞীত এনে এগৰাকী মহিলা আচলতে প্ৰত্যেকজনী ছোৱালীয়ে নিজৰ দেউতাকৰ কাৰণে এজনী কুঁৱৰী হৈ থাকে বিয়া হোৱাৰ পাছত এগৰাকী ৰাণী হৈ থাকিব বিচাৰে কিন্তু সময়ে সময়ে সেই ৰাণী নহয় তেওঁ বান্দী হ'বলগীয়া হয় কিন্তু যেতিয়া ৬০ বছৰ বয়সত এগৰাকী মহিলাই জেহাদ ঘোষণা কৰিব কি হ'ব তেতিয়া তেওঁৰ পৰিয়ালটো সম্পূৰ্ণ কিন্তু সেইখিনি সময়ত তেওঁ বিচাৰিছে তেওঁৰ আত্মসন্মান যুদ্ধ কৰিছে তেওঁৰ সন্মানৰ কাৰণে সেয়াই হৈছে সাম্ৰাজ্ঞী আৰু সাম্ৰাজ্ঞী নাটকখন খুব মননশীল এখন নাটক হ'ব সেইখন নাটকত মই ভাবোঁ প্ৰত্যেকটো পৰিয়ালে নিজক বিচাৰি পাব প্ৰত্যেকগৰাকী নাৰীয়ে নিজক বিচাৰি পাব প্ৰত্যেকগৰাকী মাকে নিজক বিচাৰি পাব গতিকে ৩খন নাটকত 4টা চৰিত্ৰ লৈ আমি এবাৰ আগবাঢ়িছোঁ কোনেনো দিব মচি মোৰ চকু পানী কোনেনো কবহি জীৱনৰ কাহিনী মোৰ ভোক লগা নাই মা তুমি আহি খুৱাই দিয়া না তোমাক নোপোৱাৰ যাতনা এবাৰ কাষলৈ আহা না মই শুব পৰা নাই মা বুকুখন বিষাইছে মা গান এটি গোৱা না মা হাত বোলাই দিয়া না মা মই আপোনাৰ কাষলৈ আহিছোঁ এটা সুন্দৰ গেট আপত দেখা পোৱা গৈছে এই মুহূৰ্তত আপোনাক গতিকে এনেকুৱা লাগিছে কেতিয়া আমি মঞ্চত দেখা পাম ফিল এটা আহি গৈছে কি ৰূপত দেখা পোৱা যাব এইটো গেট আপত কোনখন নাটকৰ বাবে মই মাৰ ছোৱালীৰ গেটাপ এইটো জীৱনত বহুত অভিনয় কৰিলোঁ বহুত চৰিত্ৰত অভিনয় কৰিলোঁ কিন্তু ভাল চৰিত্ৰ খুব কম কৰিছোঁ বেছিভাগে বেয়া দৰ্শকৰ গালি খাব লাগে এইবাৰো সেইটোৱেই হ'ব কিন্তু মোৰ গানটো চাই মোৰ এনেকুৱা লাগিছে যে প্ৰায় দৰ্শকৰে চকু সেমেকি উঠিছে বুকুত ক'ৰবাত খুন্দা মাৰিছে তাৰপিছত যেতিয়া মই এইখন নাটকত এটা বেয়া চৰিত্ৰ হৈ ওলাম পিছদিনা মোৰ অৱস্থা কি হ'ব সেইটো ভাবিহে মোৰ ভয় লাগিছে আজিৰ এই শুভ মুহূৰ্তত মই আচলতে মনে মনে মোৰ ভিতৰত মই কঁপিছোঁ মানুহজন যে কি হ'ব মোক মাৰিবলৈ মানুহে খেদি ফুৰিব নেকি তেনেকুৱা ধৰণৰ এটা অৱস্থা হ'ব যেন মোৰ লাগিছে আজি এই মুহূৰ্তত এই আজব খান এই কবিতা চৌধুৰী চালে ৰাস্তাৰ ফালতু কুত্তা নহয় যে তহঁতে বিস্কুট দলিয়াবি আৰু তাই দৌৰি আহি তহঁতৰ আগত নেগুৰ পেলাই দিব চহৰত যিমান গুডনামি কৰিবলগীয়া আছিলে তহঁতি কৰিবি এবাৰ চাই থাক চালা এই খাকী পোচাকত আমি কিমান গুণ্ডামি কৰিব পাৰোঁ বহুত সপোন দেখিছ তই বহুত আজব খান মানুহ নহয় জানুৱাৰ হয় জানুৱাৰ চিকাৰ কৰাটো এটা নিয়ম চিকাৰ কৰাৰ আগত সি কেতিয়াও ভাবি নাচায় চিকাৰীটোৱে খাকী পোচাক পিন্ধি যেনে গছৰ বাকলি পিন্ধি আছে আৰু এই চালা কবিতা চৌধুৰী ভাবি নাচায় চিকাৰ কৰাৰ আগতে তাৰ সন্মুখত থকা জানুৱাৰটো চালা মানুহ নে ৰাস্তাৰ ফটুৱা ফালতু কুকুৰ মই তোৰ লগত হাত মিলাবলৈ আহিছিলোঁ হাত মিলাই ক'বলৈ আহিছিলোঁ যে এইবোৰ বন্ধ কৰ মোৰ পিছত লাগি একো লাভ নাই এইবোৰ ফালতু পাব্লিচিটিয়ে তোক নোখোৱাই তোক কেৱল খুৱাব পাৰোঁ মই তোৰ এই ফালতু খাদ্যবোৰে মোৰ ভোক নিবাৰণ কৰিব নোৱাৰে বুজিছ আৰু শুন বেছি উৎপাত নকৰিবি মোৰ পিছত চালা বেছিকৈ লাগিবলৈ চেষ্টা নকৰিবি নহ'লে পিষ্টলৰ গুলিকেইটা কেতিয়া তোৰ মুখত চালা সোমাই যাব তই নিজেই পাত্তা নাপাবি আৰু শুন আজব খান এই কবিতা চৌধুৰী চালা মনে মনে কান্দিবলৈ শিকিছে মনে মনে হাঁহিবলৈও শিকিছে অধ্যয়ন কৰিবলৈ শিকিছে আৰু তহঁতৰ দৰে মানুহবোৰৰ এই মনবোৰ চালা পঢ়িবলৈও শিকিছে
কিন্তু কেনেকৈ কাৰোবাক ভয় কৰিব লাগে সেয়া চালা আজিলৈকে শিকা নাই আৰু যদি কোনোবাই শিকাবলৈ আহে তাৰ চিনচাপ কেনেকৈ নাইকিয়া কৰিব লাগে তাৰ টেকনিক চালা মোৰ ভালকৈ জনা আছে ভালকৈ জনা আছে বহুত মজা লাগিছে বহুত মজা লাগিছে ইয়াৰ আগতে এই আজব খানক কোনেও ইমান গৰম গৰম ডাইলগ দিব পৰা নাছিল তই পাৰিছ এই তোক নমস্কাৰ 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 ৰিয়েলি ৰিয়েলি আই লাভ ইউ কবিতা চৌধুৰী আই লাভ ইউ